হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং সকলোকে। এয়া ৰাতিপুৱা 6:20 গা পা ধুই লৰালৰিকৈ আজি বিশেষ কামত আজি ওলাই আহিছোঁ স্কুললৈ বুলি। আজি ৰাস্তাটো ক্ৰছ কৰিব লাগে আৰু এজনী আহিলে গেট খোলাৰ পিছত আমি যাম স্কুলত। একদম গাটো ধুই আহিলোঁ, চুলিৰ পানী শুকুৱাই নাই, এইবিলাক খেল হৈ গ'ল, গলি গৈছে পানী লাগি। গম নাপায়, মই মনে মনে ভিডিঅ' কৰি আছোঁ। এয়া মা সৰস্বতীক প্ৰণাম জনাই স্কুলত সোমালোঁ। এয়া দেখিছে, এইটোৱে আছিল বিশেষ কাম যে আজি শংকৰদেৱৰ তিথি, তাৰ বাবে বুট মগুৰ পানী দিব লাগে হৈ গ'ল। এখন ধুনীয়াকৈ ঢাকি দিলোঁ এইখনেৰে। স্কুলত দিনত ইমান মানুহ, এতিয়া একদম নিজা ষ্টুডেণ্টবোৰ নাই, খালী আমাৰ কামটো হৈ গ'ল। এতিয়া আমি নিজৰ ঘৰলৈ যাওঁ। এয়া আহিলোঁ মই মোৰ ৰুমলৈ। এয়া মই ৰুম পালোঁ। ৰুমত আহি দেখিলোঁ অৰ্চি শুই আছে। মই হাত ধুই দিলোঁ। তাই গমেই নাপালে যে মই ৰাতিপুৱা এবাৰ তাইৰ কাষৰ পৰা উঠি গৈছিলোঁ। ইমান ধুনীয়াকৈ মোক ধৰি লৈছে, দেখিছেনে? ধুনীয়াকৈ তাই মোৰ বুকুৰ মাজত সোমাই থাকে। এইখিনিয়ে আছিল আজিৰ ৰাতিপুৱাৰ ব্লগটো। ৰাখিলোঁ, বাই বাই, টেক কেয়াৰ।